দুৰ্গা পূজা কমিটিসমূহলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনা আগন্তুক দুৰ্গা পূজা সুকলমে পাৰ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে পূজা কমিটিসমূহৰ লগত আজি এখন সভাত মিলিত হয়। জিলা আয়ুক্ত নৱদীপ পাঠকৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, সমজিলা আৰক্ষী অধীক্ষক অনুপ বৰা, সহকাৰী আয়ুক্ত মূৰ্ছনা মালাকাৰ আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। জিলা আয়ুক্ত নৱদীপ পাঠকে পূজা কমিটিসমূহক স্বচ্ছতা বজাই ৰখা, লোক নিৰ্মাণ গৃহ বিভাগৰ পৰা পূজা মণ্ডপৰ উপযুক্ততাৰ প্ৰমাণপত্ৰ লোৱা, APDCLৰ পৰা প্ৰমাণপত্ৰ লোৱা স্বেচ্ছাসেৱক পৰ্যাপ্ত সংখ্যক নিয়োগ কৰা, পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা, জৰুৰী ফোন নম্বৰসমূহ পূজা মণ্ডপৰ সন্মুখত সকলোৱে দেখাকৈ আঁৰি থোৱা, এম্বুলেন্স ৰাখি থোৱা আদি কৰি বিভিন্ন নিয়মসমূহ পালন কৰিবলৈ পূজা কমিটিসমূহৰ বিষয়ববীয়াক আহ্বান জনায়। তেনেদৰে পূজাৰ অনুমতিৰ আবেদনৰ লগত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ নিৰ্ধাৰিত সময় ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সমাপন কৰিব বুলি উল্লেখ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে দুৰ্গা পূজা কমিটিসমূহক কয়। জিলা আয়ুক্তগৰাকীয়ে আৰু কৈছে, কোনো পূজা মণ্ডপত যাতে মানুহ চলাচল কৰা পথ অতিক্ৰম কৰি মানুহৰ চলাচল ব্যাহত নকৰে তাৰ প্ৰতিও যেন তেওঁলোকে লক্ষ্য ৰাখে। আনহাতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাই দুৰ্গা পূজা কমিটিসমূহক CCTV কেমেৰা পৰ্যাপ্ত সংখ্যক স্থাপন কৰিবলৈ কয় যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি হ'লে দোষীক চিনাক্ত কৰা সহজ হ'ব পাৰে। অগ্নি নিৰ্বাপক বিভাগৰ দয়াল চক্ৰৱৰ্তীয়ে কয় যে অগ্নি নিৰ্বাপক সামগ্ৰী যেনে বালি, পানী, ফায়াৰ এক্সটিংগুইশ্বাৰ আদি পূজা মণ্ডপত যেন কমিটিসমূহে মজুত ৰাখে আৰু পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰ যেন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমাব পৰাকৈ ওখকৈ বনায়, তাৰ বাবে পূজা কমিটিসমূহক অনুৰোধ জনায়। আজিৰ সভাত সমগ্ৰ বঙাইগাঁও জিলা দুৰ্গা পূজা কমিটিসমূহৰ বিষয়ববীয়া উপস্থিত থাকে।